Hello friends, welcome back to my another video. আজি আমি মৰ্নিঙত আহিছোঁ, আজি সানডে। আজি মৰ্নিঙত আহিছোঁ, আমাৰ পিছফালে আছে দেখিব পাইছে, এফালে ষ্টেডিয়ামত আহিছোঁ। তাৰপিছত আমাৰ লগত আছে আমাৰ অনুপম দা। আজি অলপ প্ৰেক্টিছ কৰি আহোঁ বুলি আহিব লৈছোঁ। টোচ লৈ আনিছোঁ, আজি কিমান হয় কি নহয় চাওঁ কি হয়। তাৰপিছত কি ক'ব ষ্টেডিয়ামত আহি পিনি কেনেকুৱা ফিল পাইছে? মই ফাৰ্ষ্ট সোমাইছোঁ। সেইটো আমাৰ ফাৰ্ষ্ট সোমাইছে, মানে ফাৰ্ষ্ট সোমাইছে আৰু ফাৰ্ষ্ট প্লাছ প্ৰেক্টিছ কৰিব আজি ফাৰ্ষ্ট প্ৰেক্টিছ কৰি কেনেকুৱা লাগিছে, ফিল কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। অঁ লেটছ গো। আজি কি হয় কিমান দেৰিব পাৰোঁ চাওঁ। অঁ এতিয়া এফালে ধুনীয়া ধুনীয়া পিকচাৰ ইয়াত আঁকি থৈছে, চালিয়াকৈ দেখিব পাৰে। কিন্তু চাইনটো নামাৰিলোঁ, পিছতকৈ মাৰি দিমগৈ আৰু। অঁ হ'ব। এফালে ট্ৰেকত দৌৰিব দিয়া নাই, বাট আমি ইয়াতে ৰাস্তাতে দৌৰিব লাগিব আৰু ৰাউণ্ডকৈ। এক ৰাউণ্ডত 1 কিলোমিটাৰকৈ আছে চাগে। তাৰপিছত দৌৰিম আৰু এনেকৈ বনে रहेगा। Ganhar ibope, senta no revolve que eu posto no TikTok. Que é sucesso, tu vai ganhar, bebe já tu vai ganhar. Pra você ter que মানে বেলেগত প্ৰেক্টিছ কৰা যেন লাগি আছে, মানে দেখিব পাইছে ন পিছফালে আমাৰ শ্ব' আছে, ট্ৰেক এভৰিথিং আছে। তাৰপিছত মানে কিবা কিবি লাগিছে, মানে ভাল লাগিছে। চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে। উধৰ আমাৰ ট্ৰেক হে। অনুপম দা কেঁচা ফিল হৈ ৰহা আছে, মানে কেনেকুৱা ফিল কৰিছা? ফিল্ডটো ট্ৰেকটো চাই পিনি দৌৰিব মন যায়, বাট সোমাব নিদিয়ে। অঁ বাহিৰতে মাৰিব লাগিব ইয়াত। দেখিব পাইছে ইয়াতে মাৰিম চালিয়াকৈ। এক ৰাউণ্ডত কিলোমিটাৰ আছে, কিমান মাৰিব পাৰোঁ? জাষ্ট 5-6 পাক মান মাৰিম চাগে। মে বি এচি মাৰেগে 5-6 পাক, যিমান এতিয়া ড্ৰেছ আপ কৰি লওঁ। তাৰপিছত 6 কিলোমিটাৰ 6 কিলোমিটাৰমান মাৰি লওঁ, এইটোকে যদি মাৰিব পাৰোঁ যথেষ্ট। আৰু টাইমো হ'ল ৰাতিপুৱা হৈ থকা নাই, এতিয়া 10:30 বাজিলে। এতিয়া আমি প্ৰেক্টিছ কৰিম, ड्रेस अप कर लो। ड्रेस अप पे मिलते हैं, लेट्स गो। यस गाइस, अभी ड्रेस अप कर लिया। अभी ड्रेस अप कर लोगे या बढ़िया के वार्म अप तो कर लो यहाँ पे। वार्म अप कर पिनी कमप्लीट हल। এতিয়া অলপ দৌৰোঁ, লগ পাই আছোঁ দৌৰা টাইমত। কেনেকৈ দৌৰিম বুলি ভাবিছা, কিমান দৌৰিম বুলি ভাবিছা? ফাৰ্ষ্ট অফ অল টাৰ্গেটটো 5 কিলোমিটাৰ। গৰম চৰম হৈ গ'ল, দেখিব পাইছে ঘাম চাম ওলাই গ'ল মোৰে। এতিয়া ইয়াৰো দেখিব পাইছে, ইয়াৰ এডিডাছ ট্ৰেকাৰ ৰানিং অন কৰি লৈছে। মই এতিয়া ষ্ট্ৰভাটো অন কৰি লওঁ, প্লাছ ৱাচটোৰ টাইমটো অন কৰি লওঁ। ষ্টাৰ্ট কৰেগা। চলো এটা গাইজ ষ্টাৰ্ট কৰি দিলোঁ, লাহে লাহে আমি দুটা গৈ আছোঁ। সেইটো বাৰু আমাৰ অনুপম দাই মানে ডিউটি যায় ন, সেইকাৰণে চানডে অকল ডিউটি থাকে, অফ থাকে। চানডে কৰিব লাগে, সেইকাৰণে হাৰ্ড ৱৰ্ক কৰি দিওঁ বুলি আজি অলপ 10-11 বজাত আহিছোঁ। অলমষ্ট এতিয়া 11টাই বাজিলে আৰু। এফালে পিছফালে দেখিব পাইছে আমাৰ ট্ৰেকটো। যেতিয়া ইয়াত দৌৰিব দিম, তেতিয়া আমি দৌৰিম ভালকৈ, তেতিয়াও ভিডিঅ' এটা বনাম। তাৰপিছত ক'ৰ পৰা চাই কমেণ্ট কৰি দিব। দৌৰি লওঁ অলপ। জাষ্ট 1 ৰাউণ্ড হৈছে, অলমষ্ট 450 হৈছে 1 ৰাউণ্ডত কমপ্লিট কৰিবলৈ। য়েছ, 1 ৰাউণ্ড ডান, 1 কিলোমিটাৰ ডান। লেটছ গো। I've been painting every fence I know, every color pleasing to the same. 'Cause before you go and walk away, yeah, you better know where you're going. You're all wondering just like me. 5 কিলোমিটাৰ দৌৰিব পাৰিলোঁ। 5.2 মানে এনেকৈ হৈছে, বেছি হোৱা নাই। পিছফালে অনুপম দা আহি আছে। এফালে দেখিব পাইছে ইয়াত ট্ৰেকত দৌৰিব পালে ভাল। ইয়াত কিবা কিবি মানে ইমান আমাৰ যেনেকৈ গ্ৰাউণ্ডত দৌৰোঁ ন, সেনেকুৱা ফিল্ডটো পোৱা নাই। মানে দৌৰিবলৈ ভাল, বেয়া বুলি নকওঁ, কিন্তু বাট সদায় আমি গ্ৰাউণ্ডত প্ৰেক্টিছ কৰা লগা ন, সেইকাৰণে অলপ
কমফৰ্টেবল পায় কিন্তু বাট আনকমফৰ্টেবল হয়গৈ সেইটোৱে আৰু তাৰপিছত অলপ এপাক খোজকাঢ়ি দিছোঁ এফালে কৰি পিনি এক্সাৰচাইজ কৰিম পিছফালে অনুপম দা আহি আছে বেছি নহ'ল আৰু 5 কিলোমিটাৰ হ'ল ইছ মিলতে বাদ মে পূৰা থাক চুকা হूँ अभी অনুপম দাও এফালে সোমাই পাইছে কিন্তু এফালে চোৱা নাই ময়ো ইমানকৈ এক্সপ্ল'ৰ কৰি পোৱা নাই ভালকৈ আজি ভালকৈ উঠিছোঁ এফালে সেনেকৈ আছে এইটো ফুটবল গ্ৰাউণ্ডটো চৰি ক্ৰিকেট গ্ৰাউণ্ডটো হয় এইটো এফালে ইয়াৰ পৰা এনেকৈ বহি পিনি চাম আৰু নেকি এতিয়া অলপ ৰিলেক্স লৈছোঁ কেনেকুৱা লাগিলে অনুপম দা মজা বহুত দিনৰ মূৰত 5 কিলোমিটাৰ লৈছোঁ ভাটি ইয়াৰ পৰা ভিউটো একদম বঢ়িয়া আৰু ইয়াৰ পৰা এইটো ক্ৰিকেট গ্ৰাউণ্ডটো ইয়াত ক্ৰিকেট খেলিব আৰু য়েছ বঢ়িয়া গ্ৰাউণ্ড ইয়াৰ পৰা এক্সাৰচাইজ কেইটামান কৰিব লাগিব তাৰপিছত তাত বোলা বান্ধি পিনি ঘৰলৈ যামগৈ আৰু লেটছ গ' গাইছ এইটো খটখটিত অলপ আপ এণ্ড ডাউন কৰোঁ তেতিয়া অলপ আমাৰ লেগৰ পাৱাৰটো আহিব ইয়াৰ গাইছ 3টা ৰেপুটেশ্যন মাৰোঁ ইয়াৰ 3টা ষ্টেপ মাৰোঁ একদম ভৰি পাৱাৰ আহি যাব এতিয়া আৰু এবাৰ মাৰি দিওঁ ৱাহ পূৰা থাকছোঁগৈ আমি পূৰা ফাটি গৈছে ৰে তাত অলপ এক্সাৰচাইজ কৰিম ইয়াত বুকদাম অলপ মাৰোঁ ৰিলছ কেইটামান শ্বৰ্ট কেইটামান বনাওঁ এতিয়া ডেষ্টিনেশ্যন চেঞ্জ কৰোঁ বেলেগত ৱাৰ্ম আপ কৰোঁ লেটছ গ' গাইজ বৰষুণ চৰষুণ আহি গ'ল এতিয়া অলপ ৱাৰ্ম আপো কৰিলোঁ তাৰপিছত যোনে যোনে মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি দিব তাৰপিছত সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক এইটোৱে আছে আমাৰ ষ্টেডিয়ামটো কেনেকুৱা লাগিছে ফিল কেনেকুৱা মজা ন আজি ফাৰ্ষ্ট টাইম সোমাইছে বোলে সিও মই বাৰু দৌৰিছোঁ ইয়াত কিন্তু বাট মই ভিডিঅ' বনাব টাইম পোৱা নাছিলোঁ সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ তাৰপিছত এতিয়া ফাইনেলি দি দিলোঁ আৰু ভিডিঅ' বনাই পিনি জুন জুলাইত এনেকৈ হৈ থাকিব মানে এবাৰ বৰষুণ এবাৰ ৰ'দ এনেকৈ দিয়ে থাকিব এতিয়া য'তে ত'তে আমি দৌৰি থাকিব লাগিব দৌৰা মানুহ আমি ন দৌৰি থকা মানুহ য'তে ত'তে য'ত পাওঁ তাতে দৌৰি দিব লাগিব ষ্টেডিয়াম পালে ষ্টেডিয়ামত ৰাস্তাত পালে ৰাস্তাত ফিল্ডত পালে ফিল্ডত চবতে দৌৰি থাকিব লাগিব কোনে টিয়ে দিব যাব কমেণ্ট কৰিব তলত আৰু ক'ৰ পৰা ভিডিঅ' চাই আছে কমেণ্ট কৰিব লেটছ গ' এটা গাইজ ৱাৰ্ম আপ কৰোঁ এতিয়া বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ এতিয়া অলপ ৱাৰ্ম আপটো কৰি পিনি চব ইন কৰিম আৰু ফাটি গৈছে ৰে একদম হ'ব ফাটি গৈছে বৰষুণো দি আছে পূৰা দুটাই ফাটি গৈছে ঘামো ওলাইছে বৰষুণো দি দিছোঁ বহুত ফাটি গৈছে আৰু এই 11টা কেইটা বাজিলে 11:30 হ'ল 11:31 ৱাৰ্ম আপ কৰিলোঁ আজিৰ ভিডিঅ'টো এইটোৱে আছিলে যদি ভিডিঅ'টো যদি চাই লাইক এনাৰ্জি পূৰা ফুল্লি ল' পূৰা মাৰিলোঁ এক্সাৰচাইজ তো ওপৰতো কৰিলোঁ আমি দুটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব শুনিলে নহয় যদি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এণ্ড লগ পাই আছোঁ এণ্ড পিছৰ ভিডিঅ'টো বেনুপেগো চাইনিং অফ পিছ আউট এণ্ড বাই বাই হাঁহিত থাকক আৰু সুখত থাকক লেটছ গ' চাইনিং অফ